আজিলৈকে হয়তো আপোনালোকে সকলোৱে জানে BPF দলৰ কোনো নেতা কৰ্মী অইন দলত যোৱা নাই। বৰং BPF দলত সকলোৱে বিচাৰে যে হাগ্ৰামা মহিলাৰী আকৌ BTC সচিব হোৱাটো। সেইকাৰণে অন্য দলৰ পৰা আজিৰ তাৰিখত মানে BPF দলত যোগদান কৰাটোৱে আমি দেখিছোঁ। BPFৰ পৰা কোনো নেতা কৰ্মী যোৱা নাই। এইটোতো মই যোৱাকালি ৰাতি ময়ো গম পাইছোঁ। কোনোবা কাৰোবাৰ পেজত সেইটো দিছে, সেইটো বহুত মিছা কথা। মই যদি BPF দলত যোৱাহেঁতেন বহুত আগতে গ'লোহেঁতেন। আৰু মইতো আগতে কৈছোঁ কোনো ক্ষেত্ৰত মই UPPL দলত নাযাওঁ। মই BPF দলৰ পৰাই মই জন্ম আৰু BPF দলত শেষলৈকে মোৰ শেষলৈকে BPF দলতে মই থাকিম। কেন্দ্ৰীয় BPF দলৰ সিদ্ধান্ত মৰ্মে আমাৰ যুৱ BPF, মহিলা BPF আৰু বড়োলেণ্ড ছাত্ৰ সন্থা এই তিনিটা আমাৰ ভাতৃ সংগঠনে বিভিন্ন জিলাত গৈ বিভিন্ন ব্লকত তেওঁলোকে কৰ্মশালা কৰি আছে, যাতে আমাৰ ৱৰ্কাৰবিলাক মহিলাৰ কাৰণে কেনেকৈ আমি আঁচনি লৈছোঁ, বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে কি কৰিব পৰা নাই, এইবিলাক কথাটো মহিলাৰ মাজত লৈ যাব লাগিব। যুৱসকলে আমাৰ BPF দলে যি কাম কৰিব লৈছে ভৱিষ্যত যুৱ প্ৰজন্মৰ কাৰণে, সেইবিলাক কথা আমাৰ যুৱ প্ৰজন্মৰ মাজত লৈ যাবৰ কাৰণে এই কৰ্মশালাটো তেওঁলোকে কৰিছে। বড়োলেণ্ড ছাত্ৰ সন্থা আমাৰ ভৱিষ্যত ছাত্ৰবিলাকৰ কাৰণে আমি BPF দলে কি কাৰ্যপন্থা লৈ আছোঁ, আৰু বৰ্তমান আমাৰ UPPL চৰকাৰ তেওঁলোকে যিহেতু যুৱসকলৰ কাৰণে একো কাম কৰা নাই, সেইবিলাক কথাটোকে লৈ পেলাই তেওঁলোকে ৰাইজৰ মাজত যাব লাগিব। সেইকাৰণে আমাৰ প্ৰতিটো স্তৰৰ ৱৰ্কাৰবিলাকক, কৰ্মীসকলক যাতে তেওঁলোকে ৰাইজৰ মাজত গৈ কথাটো ক'ব পাৰে, তাৰ কাৰণে এই কৰ্মশালাটো কৰি আছে। আৰু মই ভাবোঁ এই কৰ্মশালা কৰাৰ যোগেদি আমাৰ দলৰ এটা জাগৰণটো আহিব। প্ৰতিজন ব্যক্তিয়ে আমাৰ BPF দলে লোৱা লক্ষ্য আৰু উদ্দেশ্যটো ৰাইজৰ মাজত তেওঁলোকে লৈ যাব। নাই, ইতিমধ্যেতো আমাৰ চাৰিটা বছৰ পাৰ হৈ গ'ল প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ কৰাটো। গতিকে চাৰিটা বছৰত তেওঁ এজনে চাকৰি দিব নোৱাৰিলে। হাগ্ৰামা মহিলাৰ দিনত যিসকলে চাকৰি পাইছে, তাৰ পিছত BTC চৰকাৰে দিয়া কোনো চাকৰি তেওঁলোকে দিব পৰা নাই। আজিৰ তাৰিখত BTC চৰকাৰে তেনেকৈ চাকৰি দিয়া ইণ্টাৰভিউ তেওঁলোকে আনকি কৰিব পৰা নাই। ADR-এ ইয়াৰ ইণ্টাৰভিউ পাতি আছে। আমাৰ ইয়াত যিমানখিনি পোষ্ট খালী হৈছে, অসম চৰকাৰ ইণ্টাৰভিউ পাতি তাত তেওঁলোকে ফিল আপ কৰি আছে। গতিকে UPPL চৰকাৰ কোনো ধৰণৰ চাকৰি দিব পৰা নাই, আৰু ভৱিষ্যতে তেওঁলোকে নোৱাৰিব, কাৰণ তেওঁলোকৰ হাতত সময়েই নাই। মই কোৱাত দৰকাৰ নাই, এইটো ৰাইজে ক'ব। আজি 2003 চনৰ আগত আমাৰ BTCৰ অৱস্থাটো কি আছিল? আমিতো শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। একো নাছিল ইয়াত, না ৰাস্তা আছিলে, না দলং আছিলে, একো নাছিলে, কোনো আন্তঃগাঁথনি ইয়াত নাছিলে। কিন্তু হাগ্ৰামা মহিলাৰী যেতিয়াৰ পৰা BTC চিফ হ'ল, তেতিয়াৰ পৰা ইয়াৰ উন্নয়নমূলক কামটো হৈছে। আজি ৰাস্তা হৈছে, দলং হৈছে, বিভিন্ন শিক্ষানুষ্ঠান ইয়াত আহিছে, বিভিন্ন আন্তঃগাঁথনি আহিছে। BTC চুক্তিৰ যোগেদি ইয়াত ইউনিভাৰ্চিটি আহিছে, মেডিকেল কলেজ আহিছে, CIT আহিছে, ইঞ্জিনিয়াৰিং কলেজ আহিছে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আহিছে। যোৱা চাৰিটা বছৰত BTR চুক্তিৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া BTR চুক্তিৰ যোগেদি যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ আনিম বুলি কৈছিলে, তেওঁ এটাও আনিব পৰা নাই। সেইটোতো ৰাইজে দেখা পাই আছে, মই ক'ব দৰকাৰ নাই। গতিকে ৰাইজে ইয়াৰ বিচাৰটো কৰিব। সকলোৰে অধিকাৰটো আছে ৰাজনৈতিক দল কৰাটো, দল গঠন কৰাটো কোনো ডাঙৰ কথা নহয়, কিন্তু ইয়াক চলাই লৈ যোৱাটোহে ডাঙৰ কথা। ইয়াৰ ৰাইজে বিচাৰ কৰিব, কোনে দল গঠন কৰি শাসন ব্যৱস্থাত আহিব পাৰিব, এইটো ৰাইজে বিচাৰ কৰিব। সকলোৰে অধিকাৰ আছে, মোৰ তাত ক'বলগীয়া একো নাই। আজিলৈকে হয়তো আপোনালোকে সকলোৱে জানে BPF দলৰ কোনো নেতা কৰ্মী অইন দলত যোৱা নাই। বৰং BPF দলত সকলোৱে বিচাৰে যে হাগ্ৰামা মহিলাৰী আকৌ BTC সচিব হোৱাটো। সেইকাৰণে অন্য দলৰ পৰা আজিৰ তাৰিখত মানে BPF দলত যোগদান কৰাটোৱে আমি দেখিছোঁ। BPFৰ পৰা কোনো নেতা কৰ্মী যোৱা নাই। এইটোতো মই যোৱাকালি ৰাতি ময়ো গম পাইছোঁ। কোনোবা কাৰোবাৰ পেজত সেইটো দিছে, সেইটো বহুত মিছা কথা। মই যদি BPFত যোৱাহেঁতেন বহুত আগতে গ'লোহেঁতেন। আৰু মইতো আগতে কৈছোঁ কোনো ক্ষেত্ৰত মই UPPL দলত নাযাওঁ। মই BPF দলৰ পৰাই মই জন্ম, আৰু BPF দলত শেষলৈকে মোৰ শেষলৈকে BPF দলতে মই থাকিম।